গুড মৰ্ণিং আপোনালোক সকলোৰে আজিৰ দিনটো শুভ হওক। আহকচোন কেইটামান মহৎ লোকৰ বাণীৰে আজিৰ দিনটো আৰম্ভ কৰোঁ। সময়ে হ'ল মানুহৰ আটাইতকৈ মূল্যৱান সম্পদ, কাৰণ সময় এবাৰ গ'লে কেতিয়াও ঘূৰি নাহে। কথাষাৰ কৈছিল টমাছ আলভা এডিছন। মনবোৰ শুদ্ধ হ'লে পৃথিৱীত সংকোচ কৰিবলগীয়া একো নাই। কলুষিত মানুহে সকলোতে কলুষ দেখে। কথাষাৰ কৈছিল হেমবৰুৱা। মানুহে নিজৰ ভৱিষ্যত পৰিৱৰ্তন কৰিব নোৱাৰে, কিন্তু অভ্যাস পৰিৱৰ্তন কৰিব পাৰে। অভ্যাসেই মানুহৰ ভৱিষ্যত পৰিৱৰ্তন কৰি দিয়ে। কথাষাৰ কৈছিল APJ আব্দুল কালাম। মিঠা মাত ব্যৱহাৰ প্ৰণালীৰ ঘাই মন্ত্ৰ। কথাষাৰ কৈছিল সত্যনাথ বৰা। সন্তুষ্ট মানুহ কেতিয়াও দুখীয়া নহয় আৰু অসন্তুষ্ট মানুহ কেতিয়াও ধনী নহয়। কথাষাৰ কৈছিল চক্ৰেটিছ। আশা কৰোঁ আপুনি মহৎ লোকৰ বাণীকেইটা শুনি অলপমান হ'লেও মনত সন্তুষ্টি আৰু প্ৰেৰণা পালে। জীৱনত কেতিয়াও নিজক অকলশৰীয়া নাভাবিব। সদায় নিজে নিজক ভাল পাবলৈ শিকক। আনে কি কৰিছে তাক লৈ দুখ নকৰি জীৱনত আগবাঢ়ি যাব। দেখিব সকলো ভাল লগা হ'ব। যিয়ে আপোনাক বেয়া পায় তেওঁ আপুনি ভাল কৰিলেও বেয়াটোহে চকু দিব। আপুনি সদায় নিজক গুৰুত্ব দিয়ক আৰু সুখী হৈ থাকক। পুনৰ আহিম কেইটামান নতুন মহৎ লোকৰ বাণী লৈ। আজিলৈ সামৰিছোঁ। থেংকছ ফৰ ৱাচিং। বাই বাই।